আজি আপোনালোকক এনেকুৱা এখন গাড়ীৰ কথা ক'ম যিখনৰ দাম শুনিলে আপোনালোকৰ চকু কপালত উঠিব। এই গাড়ীখনৰ মূল্য কিমান আৰু এই গাড়ীখন বনাওঁতে কিমান সময় লাগিছিল? এই সকলোবোৰ কথা জানিবলৈ মোৰ টেকনিকেল অসম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এই গাড়ীখনৰ পাছফালে এনেকুৱা এটা সুবিধা আছে যিটো সুবিধাৰ কথা শুনিলে আপোনালোকে ক'ব অ' মাই গড। শুনক কি সুবিধা আছে। এই গাড়ীখনৰ পিছ চাইডে আপোনালোকে য'ত মানে পিকনিক খোৱাৰ ঠাই দেখিছে নহয়, তেনেকুৱাকৈ আপোনালোকে ফিলিংছ ল'ব পাৰিব। একদম মানে পিকনিক খোৱাৰ নিচিনা ফিলিংছ লৈ বহিব পাৰিব। এই গাড়ীখন বিশেষকৈ ইউৰোপৰ মানুহসকলৰ বাবে বনাইছে। তেওঁলোকৰ বহুত ইচ্ছা যে এনেকুৱা এখন অত্যাধুনিক গাড়ী কিনাৰ। এই বিশ্বৰ সকলোতকৈ দামী গাড়ীখন উলিয়াইছে ৰ'ল ৰইচ কোম্পানীয়ে। আৰু ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। কিবা যদি ভুল হৈছে ক্ষমা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া শুনক, এই গাড়ীখনৰ মূল্য প্ৰায় 200 কোটি টকা আৰু এই গাড়ীখন সম্পূৰ্ণ হওঁতে প্ৰায় 4 বছৰ সময় লাগিছিল।